গুড মৰ্নিং। আমি যাই আছোঁ আজি ৰিপাব্লিক ডে জানুৱাৰী 26 তাৰিখ। আজি তাত গৈ আছোঁ। এই দাদা মই কওকচোন দাদা যাব। এতিয়া ফ্লেগ হোষ্টিঙত গৈ আছোঁ। ফ্লেগ হোষ্টিং কৰি পেলাই আৰু ৰিপাব্লিক ডে মানিব লাগিব। তাৰপিছতে ইয়াৰ ষ্টাৰ্টিং শুৰুৱাত কৰিলোঁ। তাৰপিছত গৈ গৈ আৰু দেখিব বহুত দেখিবলগীয়া আছে। গৈ আছোঁ, চাই থাকিব। সেয়া চাওক কি ধুনীয়া। তেতিয়াহ'লে সকলোকে আজি 26 জানুৱাৰী ৰিপাব্লিক ডে শুভেচ্ছা জনালোঁ। আৰু আমিও গৈ আছোঁ তাত, পতাকা তাতে দেখাই আছোঁ, চাই থাকিব। মানে আহি গৈ ভিডিঅ'টো আৰম্ভ কৰোঁ জংঘলৰ পৰাই। জংঘলত থাকিয়ে মজা লাগে। এই জংঘলৰ পৰা গৈ আছোঁ, মানে এনেকৈ ঘূৰি পাকি এনে ভাল লাগে। যাই শ্বৰ্টকাট হয় ৰাস্তাগিলা, ৰাস্তা দীঘল হয়। এনেকৈ ৰৈ আছোঁ, ভাল লাগে। আমি আহি এতিয়া মেইন ৰাস্তাটো পাই গ'লোঁ। এই মেইন ৰাস্তা পাই গ'লোঁ আহি। তাৰপিছত আৰু যাম আগত। এইটো কি অফিচ? এইটো হ'ল বোলে এক্সাম ডিপাৰ্টমেণ্ট হয়। ইয়াতে গৈ আছোঁ। বন্ধ, SBI বেংক বন্ধ, চব পিনে পৰা বন্ধ আজি একবাৰে, চব বন্ধ। এতিয়া ক'ত যাব? এতিয়া যাম আমি লেক চাইড কেণ্টিন ন। তাৰপিছত এইখন হ'ল বাছ। ইয়াত ষ্টুডেণ্ট আৰু ষ্টাফৰ মানুহ অনা নিয়া কৰে। বাছ দুখন আছে আৰু আছে ইয়াত। তাৰ লগতে আজি মানে কি মানুহ বেছি নাই, কালি হ'ব চাগে। এতিয়া তাৰমানে অনলাইন ক্লাছ চলি আছেতো, মানে ইয়াত বন্ধ হৈ আছে। ছাত্ৰ ছাত্ৰী ইয়াত নাহে, বহুত কম আহি আছে। ইয়াত চাওক সূতা চলাৰ আজি মানে পুখুৰীটো কালি দেখা পাই। ৰিচাৰ্জ স্কলাৰগিলা চলি আছে না। আৰু কি বাকীবোৰ অহা নাই, বন্ধ। ইয়াত নিহুৰ ভিতৰতে মানে কি কেন্দ্ৰীয় বিদ্যালয় নিহু শ্বিলং ইয়াতে আছে। এইটো যাব লাগে KB স্কুল। ইয়াত KB যাব পাৰে, মানে ভিতৰত যাব লাগে। ভিতৰত নাযাওঁ এতিয়া। তাৰপিছত এনেকৈ গৈ আছোঁ আমি। ইয়াত নতুনকৈ ইয়াত গেট বনাই আছে এই পিছফালেদি। তাৰপিছত এনেকৈ গৈ কেতিয়াবা সোমাব লাগিব, আজি নোসোমাওঁ। তাৰপিছত এনেকৈ ক'ত যায় বোলে, এনেকৈ এদিনকৈ এইফালেদি চাইন্স চেণ্টাৰ আছে। ইয়াত দেখাই আছোঁ। ইয়াত মানে আৰু আগতে চাইন্স চেণ্টাৰ আছে। ইয়াত মানে ভিতৰত সোমালে 10 টকা টিকট হয়। ইয়াত যাব লাগে ভিতৰত। এইটো চাওক চাইন্স চেণ্টাৰ বুলি কয়। ইয়াত ভালকৈ দেখা নাপায়। ইয়াতো হয় চাইন্স চেণ্টাৰ হয়। ইয়াত ভিতৰত যাব পাৰি। তাৰপিছত এনেকৈ যাব পাৰি। চাওক এয়া চাওক চাইন্স চেণ্টাৰ। তাৰপিছত ইয়াত ভিতৰতে আছে পেট্ৰল ডিপু আছে। ইয়াত পেট্ৰল ডিপু আছে। ইয়াৰ ভিতৰত আছে পেট্ৰল ডিপু পাম্প। এই পাম্পাৰ আছে। তাৰপিছত কি কয় UGC একাডেমিক পাৰে। ডাঙৰ বিল্ডিং এইটো UGC একাডেমিক হয়। এইটো মানে এইটো হ'ল আগৰ বিল্ডিংটো হ'ল ইংৰাজী বিভাগ। বিভাগ বেলেগ না। ইয়াত এটা বনাই আছে নতুন কৰি বিল্ডিং। এয়া চাওক ইয়াত কেনেকৈ কি লিখিছে, I love নিহু। ইয়াত ধুনীয়াকৈ লিখি দিছে। আৰু ক'ত লেখা আছে দৰ্শন যাত্ৰী বিভাগ, কি দাৰ্শনিক নেকি? দাৰ্শনিক বিভাগ হয় এইটো।